হেপী নিউ ইয়েৰ সকলোকে ক'লোঁ মোৰ তৰফৰ ফালৰ পৰা। আৰু আজি আমি গৈ আছোঁ এতিয়া নদী কিনাৰতে, ঘৰৰ ওচৰতে পিকনিক খাব গৈ আছোঁ। তাকে দেখুৱাওঁ বুলি ভাবিছোঁ যাতে সকলোৰে নগা আছে যাতে সকলোৰে দিন ভাল হওক 2023 চনটো। আৰু এয়া কটাৰী লৈ আছোঁ। এতিয়া মই গৈ আছোঁ আমাৰ এনেকৈ নদীৰ কাষতে খাম। এইফালে আছে বুঢ়ীডিং নদী, তাৰপিছত সিটো পাৰে থাকিব আপোনালোকৰ বৌদ্ধ মন্দিৰ, তাৰ ওচৰতে এনেকৈ খাম বুলি ভাবি আছোঁ। আগত আছে তাকে কি কৰোঁনো কি নকৰোঁ সকলোখিনি ইয়াতে সকলো আগতে আহি পিকনিক খাইহি। এইটোৱে প্লেচ কিন্তু মানে কি হ'ল এইবাৰ অলপ নিয়ম বান্ধি দিলে, যিহেতু যে য'ত বনভোজ ভাত মানে পিকনিক খাব তাত গান চান ইমান বজাব নোৱাৰিব, সেইটো কাৰণে বহুত মানুহ কমিছে। কিন্তু তথাপিও সিটো পাৰত মানে বহুত মানুহ আহিছে, কিন্তু আমি সিটো পাৰলৈ নাযাওঁ যিহেতু ইয়াত পানী আছে। আমি সেইটো কাৰণে এইটো পাৰতে খাম বুলি ভাবি আছোঁ। তো দেখুৱাম সকলোখিনি, চাই থাকক ভিডিঅ'টো শেষৰলৈকে। এবাৰ কিন্তু এইটো পাৰলৈ অলপ মানুহ আহিছে দেই। এইফালে মানুহ এবাৰ পূৰা হৈ আছে। চব দেখুৱাম মই গৈ আছোঁতো আলি কিনাৰে মজা লাগিছে, চব দেখুৱাম মানে। আৰু নদী কিনাৰে তো আহি পাই গ'লোহি এতিয়া পিকনিক খোৱাত জেগাডোখৰ। গান চান বজাই আছে ইয়াত। মেইন মালখন মোৰ ওচৰতে আছে আকৌ, কটাইখন নহ'লে কেনেকৈ কাটিব আকৌ। আছে মোৰ ওচৰত মেইন মালখনে ৰখি আছে, এইটো ৰখিবই লাগিব। তো পাই গ'লোহি পুৰা চশমা লগাই। এইফালে আইটেম আহি গ'ল। এইফালে খাই আছে পূৰা। এইফালে আছে বৌদ্ধ মন্দিৰটো, এখন এতিয়া বুঢ়ীদিহিং নদীখন পূৰা আহি আছোঁ। কপিয়াত লাগি থকা আজি নতুন বছৰটো। দিছে এইফালে গুৰু মামাই এইফালে চশমা পিন্ধি পোজ। কিবা কবি নেকি? বুটুৰো এইটো আছে আজি, এইটো খোৱাব আজি চব আইটেম, পানী চানী আছে এইবিলাক। তো এইফালে পুৰা আলু কাটি আছে চশমা পিন্ধি। আলু কাটিং, এইফালে বিলাহী, এইফালে এইটো মাল। গ্লাছটো কাৰণে কিনি আনিছে নেকি? এটা গিলাচত 800 টকীয়া গিলাচ, আজি 800 টকীয়া গিলাচত এইটো খোৱা হ'ব। খালি মই নাখাং, এৰি খাব। 800 টকীয়া গিলাচত খাব, 800 টকীয়া। 800 টকা গিলাচ পানী। এই দামটো আকৌ কিনি আনিছে দেই। কেলে এইটো ই নহ'লে লৈ যাব, অকলে ই নিব বিচাৰিছে। এই পেটলাই অকলে নিব বিচাৰিছে ড্ৰামটো আজি। এইটো কেলে নিব দিম আকৌ, এইটো জ্বলাও আকৌ। এইবিলাক কালাৰটো হেৰি হৈছে। এখন নতুন কেৰাহীখন ভঙা হ'ব নেকি আজি? এই পেটলাৰ হয় কেৰাহীখন, আজি ভাঙা হ'ব। সেইখন ভাঙা হ'ব আজি। এইফালে একদম মাংস ধুনীয়া বনাব জানো বুলি অথনিৰ পৰা চিঞৰি আছে। মাংস কোনে বনাব? এই আকৌ চিঞৰিলে, ৰাইজৰ দাবী বিচাৰিছে। নিচা উঠিব পৰা নাই ঐ। হিয়া মাৰি ধৰিছে নিচা। অথনিবা শুই আছে, অথনিবা শুই আছে, এতিয়া হিয়া মাৰি ধৰিছে। এইটো এনেকৈ পৰিব এতিয়া। উঠক